ৰাতি প্ৰায় 11 বাজিছিল। বৰষুণ অহৰহ আহি আছিল আৰু ৰহন গৈ গৈ এটি পুৰণি গেষ্ট হাউচ পাইছিল, য'ত লিখা আছে শান্তি গেষ্ট হাউচ, ৰুম উপলব্ধ আছে। ৰহন ভিতৰলৈ গ'ল। কাউণ্টাৰত এজন বুঢ়া মানুহ বহি আছিল। তেখেতে ওপৰলৈ নাচাই ৰেজিষ্টাৰ আগবঢ়াই দিলে। ইয়াত ৰুম পাম নেকি? বুঢ়াই ক'লে। ওপৰৰ শেষৰ কোঠা খালী আছে, কোঠা নম্বৰ 27। কিন্তু মনত ৰাখিবা, ৰাতি যদি কোনোবাই দুৱাৰত টক টকাই তেতিয়াহ'লে দুৱাৰ নুখুলিবা। হৰৰ চিনেমা বেছিকৈ চাই নেকি ককা আপুনি? ৰহন চাবি লৈ ওপৰলৈ গুচি যায়। কোঠাটো দেখিবলৈ পৰিষ্কাৰ আছিল, কিন্তু অদ্ভুত ঠাণ্ডা আৰু বাহিৰত অহৰহ বৰষুণ দি আছিল। ৰহনে গৈ শুই গ'ল। দৰজাত টুকুৰাই দিয়া শব্দ শুনি ৰহন সাৰ পালে। ৰহনৰ বুঢ়াৰ কথা মনত পৰিলে, কিন্তু কৌতূহল ভয়তকৈ ডাঙৰ আছিল। কোন হ'ব পাৰে এই ৰাতি? বাহিৰৰ পৰা এটি সৰু মাত ভাহি আহিল। দাদা, দৰজাখন খোলা, মোক বচোৱা। মাত এটি সৰু ছোৱালীৰ আছিল। ৰহন আবেগিক হৈ পৰিল আৰু গৈ দৰজাখন খুলি দিলে। বাহিৰত কোনো নাছিল, কিন্তু মজিয়াত তিতা ভৰিৰ চিহ্ন, যিবোৰ কোঠাৰ ভিতৰলৈ গৈ আছিল। ৰহনৰ ডিঙি শুকাই গ'ল। হেল্ল', কোন হয়? বাথৰুমৰ দৰজাখন খোলা আছিল আৰু ভিতৰৰ পৰা পানীৰ টেপৰ শব্দ। ৰহন লাহে লাহে ভিতৰলৈ গ'ল। আইনাত দেখিলে তাৰ পিছফালে কোনোবা থিয় হৈ আছিল। এজনী সৰু ছোৱালী, সম্পূৰ্ণ ভিজা, মূৰ তললৈ, আৰু চুলিবোৰেৰে মুখখন ঢাক খাই আছিল। ৰহন পিছলৈ ঘূৰি চালে, কিন্তু কোনো নাছিল। সি পুনৰ আইনালৈ চালে। ছোৱালীজনী একেবাৰে ওচৰ পাইছিল। হঠাতে ৰুমটোৰ লাইট নুমাই গ'ল। আন্ধাৰত সেই মাতটো গুচি উঠিল। তুমিও দৰৱাজা খুলিলা, যেনেদৰে সকলোৱেই খুলিছিল। ৰহনৰে এতিয়া সকলোবোৰ মনত পৰিছিল। 5 বছৰ আগত একেটি গেষ্ট হাউচত এজনী ছোৱালীয়ে সহায় বিচাৰিছিল। কিছুমান মানুহৰ পৰা পলাই আছিল, কিন্তু কোনেও তাইৰ বাবে দৰজা নুখুলিলে। তাই সহায় বিচাৰি থাকিল। দ্বিতীয় দিনা ৰাতিপুৱা চিৰিৰ কাষত তাইৰ মৃতদেহ। সেইদিনা ৰাতি ৰহনো সেইখন হোটেলতে আছিল। সি দৰজাত টকিয়াই দিয়া শুনিছিল, কিন্তু ভয়ত নুখুলিলে। পিছদিনা ৰাতিপুৱা সকলোবোৰ জানি ৰহন মনে মনে তাৰ পৰা গুচি গৈছিল। পুনৰ দৰজাত টকটকিয়াই দিয়া শব্দত ৰহন বাস্তৱলৈ ঘূৰি আহিল। ঘড়ীত প্ৰায় 1 বাজিছিল আৰু পুনৰ দৰজাত কোনোবাই টকটকাই আছিল। এইবাৰ দৰৱাজাৰ পৰা মাত আহিল। ৰহন, দৰৱাজা খোলা, মোক বচোৱা। কিন্তু এতিয়া সেই মাতটো
ৰহনৰ নিজৰ আছিল। ৰহনে বুজি পালে যে এতিয়া সেই ছোৱালীজনী অকলে নাছিল। এতিয়া সেই ছোৱালীজনীয়ে সেইজন মানুহক বিচাৰি যিজনে সেই ৰাতি দৰজা খোলা নাছিল। ৰুমৰ কণাত সেইজন বুঢ়া থিয় হৈ হাঁহি আছিল। তাৰ চকু দুটি কলা আছিল। এতিয়া ৰুম নম্বৰ ২৭ কেতিয়াও খালী নাথাকে। এতিয়া সেই ঠাইখনত য'ত ছোৱালীজনীৰ মৃতদেহ আছিল তাত ৰহনৰ মৃতদেহ পৰি আছিল। আজি ছোৱালীজনী ইতি প্ৰতিশোধ ল'লে।